মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছোঁ। দুটা বিষয় অকণমান ৰিলেটেড। এটা হ'ল আমি অসমীয়াত চাগে শুনি আহিছে সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগে, আৰু ইংৰাজীত বা অফিচ ৱৰ্কত বহুত কমনলি ইউজ হয় স্মাৰ্ট ৱৰ্ক ভাৰ্চাছ হাৰ্ড ৱৰ্ক। তো দুইটা অকণমান হাত মিহলি কৰি কেনেকৈ আমি আমাৰ জীৱনত এপ্লাই কৰিব লাগে। এনেকুৱা বহু সমস্যা হয় আপুনি যেতিয়া কাম কৰিব, বিশেষকৈ কৰ্মক্ষেত্ৰতে হওক বা বিভিন্ন অৰ্গেনাইজেশ্যনত যেতিয়া আপুনি সেয়া বিহু ফাংচন এখনে যদি অৰ্গেনাইজ কৰিবলগীয়া হয় বা আপুনি কোনোবা এটা যিকোনো টিম এটাত লিড কৰি আছে, বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু এনেকুৱা ট্ৰিকি হয় যে কোন বাটে আগবাঢ়ো, আৰু সেইখিনি সময়ত যদি আপুনি কনফিডেন্সটো হেৰাই পেলায় তেতিয়া আপুনি পৰাজয় বৰণ কৰিব লাগিব। কিন্তু কি বুদ্ধি কৰি এনেকুৱা এটা বাট উলিয়াব লাগিব যিটো বাটেৰে হয়তো আপুনি আগবাঢ়ি গ'লে সেই বাধাটো আঁতৰ কৰিব পাৰিব। গতিকে অকণমান বুদ্ধিমত্তা বহুত প্ৰয়োজন আছে। আপুনি কম্পিটিটিভ এক্সামবিলাকত আপোনালোকে জানে যে আজিকালি ৰিজনিং বা এপ্টিটিউডৰ পৰীক্ষা হয়, আৰু ইয়াতে আপোনাৰ বুদ্ধিমত্তাৰ পৰীক্ষা এটা লোৱা হয়। আৰু ব্যক্তিগত ব্যৱহাৰিক জীৱনতো ধৰক আপুনি কোনোবাই এটা ধৰি লৈছোঁ আপুনি এটা অফিচৰ বছ, আপোনাৰ যিখিনি ছাবঅৰ্ডিনেট ষ্টাফ আছে তেওঁলোকে ধৰ্মঘট কৰিলে বা কাম নকৰা হ'ল, তো তেওঁলোকৰ লগত আপুনি কেনেকৈ ডিল কৰিব? আপোনাৰ হাতত ইমানখিনি পাৱাৰ নাই যে তেওঁলোকৰ প্ৰত্যেকটো ডিমাণ্ড মানি চলিব, কিন্তু কিবা এটা মিডিল পাথ এটা উলিয়াই বা কেতিয়াবা হয়তো ডিভাইড এণ্ড ৰুল পলিচি হ'ব পাৰে, যিটো ব্ৰিটিছে কৰি ইতিমধ্যে ভাল হওক বা বেয়া হয়তো বেলেগ কথা, কিন্তু ডিভাইড এণ্ড ৰুলে বহুত ক্ষেত্ৰত কাম দিয়ে। বা অন্য কিবা আপোনাৰ পৰা তেওঁলোকে যদি এ বিচাৰিছে, আপুনি হয়তো অন্য এক বি বা চি দি আপুনি সন্তুষ্ট কৰিব পাৰে। ঠিক তেনেদৰে অফিচৰ কামৰ ক্ষেত্ৰত কেতিয়াবা বহুত সময়ত দেখা যায় যে বহুজনে ইমান কষ্ট কৰি দিন ৰাতি একাকাৰ কৰিছে, কাম শেষ নহয়। কিন্তু আপুনি যদি অকণমান স্মাৰ্টলি কামখিনি কৰিব পাৰে, কেতিয়াবা কি হয় কামবিলাক আমি ভগাই বিভিন্ন হৈ থাকে। হয়তো কামটোৰ ওপৰত ইমান বহুত, তো কামটোক হয়তো সৰুকৈ প্লেনিং কৰোঁতে আমি অকণমান সময় দিব লাগে। বহুতৰে কি হয়, আপোনাক এটা কাম কৰিবলৈ দিলে কিন্তু আপুনি জাষ্ট আৰম্ভ কৰি দিলে কোনো প্লেনিং বা পৰিকল্পনা নোহোৱাকৈ, তেতিয়া আপুনি ইমান কষ্ট হ'ব যে আপুনি গোটেইখিনি যদি আপুনি নিজে কৰিবলগীয়া হয় বহুত সময় লাগিব। কিন্তু আপুনি যদি অকণমান সময় ভাবি কি বুদ্ধি উলিয়াব পাৰে, সেইটো এনেকুৱা হ'ব পাৰে যে আপুনি কামটো ভগাই দিলে। বা কেতিয়াবা আমি কম্পিউটাৰত যেতিয়া কাম কৰোঁ, মাইক্ৰ'ছফ্ট এক্সেল বহুত কিবা ফৰ্মুলা থাকে, দুই এজনৰ লগত আলোচনা কৰি সেইখিনি সময় যদি অলপ সময় মন দি ভাবি দুই এজনৰ লগত অকণমান যদি কিবা ইন'ভেটিভ ৱে বিচাৰি উলিয়াব পাৰোঁ, কামটো সহজ হৈ পৰে আৰু সহজে সমাধান হয়। ঠিক মই আগতে কোৱাৰ দৰে সন্ধিৰ বা এনেকুৱা হয় বহুত সময়ত আপোনাৰ অকল ইণ্টাৰভিউ নহয়, জীৱনত এনেকুৱা হয় যে আপোনাক শেষত পেলাবলৈ বহুতে চেষ্টা কৰিব বিভিন্ন কাৰণ। কোনোবা হয়তো আপুনি আপোনাৰ প্ৰগ্ৰেছ দেখি বা আপোনাৰ অগ্ৰগতি দেখি বা আপোনাৰ যি আগুৱাই গৈছে সেইটো কেৰিয়াৰত, কোনোবাই হয়তো আপোনাক শেষত পেলাবলৈ চেষ্টা কৰিব, পিছলৈ টানিবলৈ চেষ্টা কৰিব। কিন্তু আপুনি তাক কেনেকৈ বুদ্ধিৰে কাজিয়া নকৰি বা খং নকৰি বুদ্ধিৰে সেইটো সমাধান কৰিব, সেয়াহে বুদ্ধিয়কৰ পৰিচয় বা সেয়াহে স্মাৰ্ট মানুহৰ পৰিচয়। গতিকে এই টিপছবোৰ আমি লাহে লাহে আলোচনা কৰিম। সন্ধিৰ কেনেকুৱা বুদ্ধি ক'ত কেতিয়াবা ঘটাবলগীয়া হয় বা প্ৰেক্টিকেল এক্সাম্পল কিছুমান হয়তো আমি আলোচনা কৰিম। কিন্তু মই এইখিনি কথা কোৱাৰ উদ্দেশ্যটো এনেকুৱা যে সমস্যা যিয়েই নহওক, আপুনি যদি সঠিকভাৱে বুদ্ধিমত্তাৰে তাক মুখামুখি হয়, সমাধানৰ ৰাস্তা এটা ওলাবই। বহুত বেছি ভয় খাবলগীয়া বা আত্মবিশ্বাস হেৰুৱাবলগীয়া একো নহয়। আৰু স্মাৰ্টলি কাম কৰিলে কম সময়ত বেছি কষ্ট নকৰাকৈ আৰু অধিক একুৰেটলি কামবিলাক কৰিব পাৰিব। তো
তো এনেকুৱা কথা আগলৈ পাতি যাম, আজিলৈ ইমানেই, ধন্যবাদ।